হেল্ল' বন্ধু বান্ধৱীসকল, আমাৰ টিচ আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি এয়াৰটেল থেংকছ এপৰ ৱালেটত কেনেকৈ পইচা এড কৰা হয় সেয়া শিকিম। চিম্পলি মোবাইলত এয়াৰটেল থেংকছ এপটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এপটোৰ তলত কিছুমান অপশ্যন ওলাব। ছাৰ্ভিচ, বেংকিংটোত ক্লিক কৰিব। বেংকিংটোত ক্লিক কৰাৰ পিছত ওপৰত হেডফোনটোৰ ছাইডত মানিবেগ টাইপ ওলাই আছে ৱালেটত, সেইটোত ক্লিক কৰি এড মানিত আদাৰ্ছত গৈ আপুনি কিমান এড কৰিব সেয়া এমাউণ্টটো মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনাৰ ইয়াত ATM-ৰ ডিটেইলছখিনি দি দিব, যোনটো ATM দি পইচা সোমাব বিচাৰে। মোৰ অলৰেডি দিয়াই আছে। এতিয়া CVV-টো মাৰি দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত OTP এটা যাব। OTP-টো মাৰি দিয়াৰ লগে লগে আপোনাৰ ৱালেটত কিমান সোমাব বিচাৰে সেয়া সোমাই যাব। সেই পইচাটোৰে আপুনি গুগল কোডছ, ৰিচাৰ্জ, বিল পে', অনলাইন পে' সকলো ধৰণৰ পে' কৰিব পাৰিব। ছাকচেছফুলি 5 টকা সোমাইছিলোঁ, সোমাই গ'ল ৱালেটত। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।